মানস কি কৰিছা? এই অলপ লাগি আছে ৰ'বা ফুটা। দিয়া দিয়া ভালে। কি বজাৰ গ'লে? বজাৰ নহয় নে অলপ গ'লো, পেপাৰখন ল'লো। কোৰ্ট কাছাৰী যোৱা নাই আজি? আজি চানডে, ক'ত আজি থাকে? আজি চানডে। বেপাৰী মানুহ আমি গমেই নাপাওঁ কি চানডে কি মানডে। আপোনালোকৰে ভাল আৰু চৰকাৰী মানুহ। চৰকাৰী হ'লেও নহ'ব, আজিকালি চবে কাম কৰিব লাগে। কি চৰকাৰী কি বেচৰকাৰী কাম চবে কৰিব লাগে। কিন্তু তোমালোকৰ এটা বস্তু কি ভাল জানা, তোমালোক ব্যৱসায় মানুহতো, তোমালোকৰ পৰিচয়টো বহুত দূৰলৈ থাকে। আমাৰ 60 বছৰ পিছত চেটে কাম নাই, কোনো গম নাপায় আৰু ৰিটায়াৰমেণ্টৰ পিছত। বাকী চলি আছে নহয় চব? এই পেপাৰ এখন ল'লো, তাকে এতিয়া অলপ হেৰি পিছে দাদাই ন্যায়টো কেতিয়া পাব? আপোনালোকেতো কোৰ্ট কাছাৰীৰ মানুহ, বহুত উল্টা পাল্টা কথা শুনিও আছো। ন্যায় বোলা বস্তুটো এনেকুৱা নহয় যে তুমি আজি বিচাৰিছা গছৰ পৰা পাৰি লৈ আহিছা। আপেল বা কমলা বা নাৰিকলটো নহয় ন্যায়টো। ন্যায়ৰ কাৰণে এটা প্ৰচেছ আছে, যিবোৰ চৰকাৰে কৰি আছে। তেওঁলোকে ন্যায়ৰ কাৰণে তোমাৰ যাক মাতিব লাগে মাতি আছে, যি চাৰ্জশ্বিট বনাব তাৰ কাৰণে ডেট দিছে, আমাক এটা সময় দিছে, এইটো ডেটত আমি কামখিনি কৰিম। তাৰ কাৰণে আমিতো ধৈৰ্য ধৰিব লাগিব ন। আমিতো এনেই উত্ৰাৱল হৈ লাভ নাই যে আমাক ন্যায় এতিয়াই লাগে। ফেচবুকত দেখোন পঢ়ি আছো বহুত কিবা ওলাই আছে কিবা কিবি। মইতো আৰু ফেচবুক নপঢ়ো, মই পেপাৰহে পঢ়ো, বুজি পাইছানে? আৰু ফেচবুকত হাল্লা কোনে কৰিছে বুলি লক্ষ্য কৰিছা নে নাই? তুমিতো এডুকেটেড, পঢ়া শুনা, তুমিতো জানা হাল্লা কোনে কৰিছে ফেচবুকত। লক্ষ্য কৰিবচোন হাল্লা কৰা বিশেষ প্ৰাণীবোৰ। সিহঁতে মানে সিহঁতক মানে এটা পৰিস্থিতি অশান্ত কৰাৰ কাম সিহঁতৰ। তুমি চাবাচোন এই বস্তুটো, বুজি পাইছা নে নাই? তো এনেই চিঞৰ বাখৰ কৰি লাভ নাই নহয়। টাইম দিছে, সময় চৰকাৰে টাইম দিছেতো, আমি টাইমলৈ ধৈৰ্য ধৰিছোঁ, উত্ৰাৱল লাভ নাই নহয়। এইফালে হেৰি হৈ আছে যে প্ৰচেছটো কিবা শ্ল' হৈছে, অমুক হৈছে, গাঁঠি হৈছে। ঠিক আছে, সেনেকুৱা বস্তু এটা ঠিক আছে বস্তু এটা। তোমাক যদি কিবা এটা কাম কৰিব, সেই কামটো যদি তোমাক কয় তুমি 2 দিন বুলি কৈছা, মই যদি তোমাক নহয় 1 দিনত দিয়া, কোৱালিটি বেয়া হৈ যাব তেন্তে বস্তুবোৰ তেনেকুৱা ন। সময় এটা চবে বিচাৰে, সময়ত কামটো দিলে পৰিপক্ক হ'ব। যদি তুমি ফ'ৰ্চ কৰি থাকা, আধাতে এৰি দিব, তেতিয়া আচল বস্তু লুকাই যাব ন, নাথাকিবই বস্তুটো। এনেকুৱা আৰু বস্তুবোৰ ইমান এই উত্ৰাৱল হৈ লাভ নাই। ধৈৰ্যত ধৰা, সময় আছে, সময় হ'লে বাদ চোৱা। লোৱা নাই সেইকাৰণে, নহ'লেতো ল'লেই হয়। এই বস্তুবোৰ তেনেকুৱা, মানুহবোৰে বুজি নাপায়, কেৱল হাল্লা কৰিব লাগে। সময় আছে নহয়, কেতিয়া কি চিয়ৰ দিব লাগে, সময় আছেতো। কামখিনি যেতিয়া নিৰ্দিষ্ট সময়টো দিছে, সময়টো হোৱালৈকে আমি বাট চাব লাগিব। তাৰপিছতো যদি হোৱা নাই, তেতিয়া আছে নহয় চিয়ৰ মাৰিব লাগিব। তেতিয়া এনেকুৱা আৰু বস্তুবোৰ। এই দাদাৰ লগত জড়িত মানুহো বহুত, দাদাৰ কেছো বহুত, সত্তাটোও ডাঙৰ, সেইকাৰণে টাইমটো চাগে বহুত লাগি আছে। আমি এটা কোৰ্ট কাছাৰী মানুহটো, আমি গম পাওঁ কিমান মানুহ CID মাতি থাকে, কিমান মানুহ অহা যোৱা হৈ থাকে। আৰু সেইকাৰণে টাইমটোতো লাগিবই অলপ। প্ৰচেছ চলি আছে, প্ৰচেছ পুৰা একদম ফুল ফ্লেজত চলি আছে। ঠিক আছে বাৰু, আহা এতিয়া। হেৰি গধূলি ফ্ৰী আছে নে নাই? গধূলি এটা যাব লাগিছিল। গধূলিটো নাই নহয় ফ্ৰী, মানে এইয়া আপোনাৰ এই খানাপাৰাত পোষ্টমেলৰ আহিব যে, আচ্ছা, এই ডাঙৰ ইভেণ্ট কোম্পানী এটা, তাৰে চাব কণ্ট্ৰেক্ট এটা সৰুকৈ পাইছোঁ। বাহিৰৰ পৰা চেয়াৰ কেইখনমান মই আমদানি কৰিছিলোঁ যে যোৱা বছৰ, সেইকেইখন লাগে VIP লঞ্চত। আচ্ছা, ভালে মানে আপোনাৰ কি হৈছে, এইটোত যদি কামটো কৰি দিওঁ, তো আপোনাৰ চনু নিগম যে আহি আছে, আচ্ছা, এই তোমাৰ 14 তাৰিখ, আকৌ খেলখন চবতে লয়। সিহঁতেতো অকলে কাম কৰিব নোৱাৰি, সিহঁতে কাম লৈ কিনে চাব কণ্ট্ৰেক্ট মিলাই দিয়ে। ভালে হৈছে। যদি আকৌ তাতে কেবটো পাই যাওঁ, আজি যদি ভালকৈ ছাৰ্ভিচটো দি দিওঁ, তো আকৌ আহিব, কাম আহিব। ঠিক আছে, এইবোৰ আগতে নাছিল, এতিয়া আহিছে। ঠিক আছে, ভালকে লাগি যায়। এনেকুৱা কণ্টেক্টবোৰ লৈ লোৱা, একদম এটা লিংকত সোমাইছে, তাৰ থ্ৰুৰে পাই যাবতো। এইবোৰ আৰু আহি থাকিব ন, এই আৰম্ভ হৈছে। নাই বেয়া আৰু কিয় পাবে, তুমি কাম হাতত লৈছা, বেকাৰ থকা নাই নহয়। দিয়া আহ।
অ ৰিতুল এইফালে আছোন তোমাক লগ পালো ভালেই হ'ল হেৰি কি বুলি কয় গধূলি মোৰ অলপ ফেমিলিৰ লগত ওলাই যাব লগা আছিল এই দাদা একদম নোৱাৰিম নহয় সৰি কিয় যোৱাকালি এয়াৰপৰ্টত ভাড়া এটা পাইছিলোঁ কেৰেলাৰ কাপোৰ আহিছে তেওঁলোকে বোলে ইয়াতে পষ্টমেনৰ শ্ব' চাব লগতে থাকিব বোলে দুদিনমান কথা পাতি গম পালোঁ তেওঁলোকে বোলে ইয়াতে ফুৰাব লাগে তেওঁলোক তো মই পালোঁ ভালে হ'ল কিমাননো আৰু উবেৰত মাথা মাৰি থাকিম এনেকৈ দুটা এটা ভাড়া পালে ভালে হৈ দিয়কচোন তাৰপিছত সিহঁতে ক'লে ফুৰাব লাগে বোলো আজি এতিয়া কামাখ্যা লৈ যাওঁ তাৰপিছত উজান বজাৰত নতুন পাৰ্কখন যে আহিছে সেইখন পাৰ্কত লৈ যাওঁ তাৰপিছত সিহঁতৰ আকৌ অসমীয়াৰ যে থলুৱা খাদ্য পায় সেইটো খাব বৰ মন আচ্ছা তো মানে তাতে অসমীয়া থলুৱা খানা পোৱা ভাল হোটেল এখনত লৈ সিহঁতক কনচাৰ্টত ড্ৰপ কৰি দিম তাহাঁতক ৰাতি কনচাৰ্টত ড্ৰপ কৰিব লাগিব ড্ৰপ কৰি তাৰ পৰা আকৌ লৈ আনি হোটেলত থ'ব লাগিব কালি ৰাতিপুৱা আকৌ মই কাজিৰঙা যাম কালি গোটেই দিনটো কাজিৰঙা পৰহি কি কৰিব পাৰি চাওঁ পৰহি ভাবিছোঁ এবাৰ চান্দুবিত মানে লৈ যাম চান্দুবিত দেখাই কিনে এয়াৰপৰ্টত ড্ৰপ কৰি हाँ भैया हाँ भैया पहुँच रहा भैया हाँ जी हाँ जल्दी आ रहा हूँ ठीक है भैया ठीक है पप्पू मैं जाओ दियक देरी হৈছে গমছে না ঠিক আছে বা আজিচোন চব ব্যস্ত বাপৰে কোৱা হয় নেকি হ'ব দিয়া লৈ যাই আছোঁ দিয়া দিয়া এই ঘৰত সোমাব ওলাইছিলোঁ দিয়া লৈ যাই আছোঁ মই দোকানখন বন্ধ ফোনে মাৰো ৰ ফোনটোৱে মাৰি লওঁ হেল্ল' ধ্ৰুৱ এই দোকানত গৈছিলোঁ দোকানখন বন্ধ যে দাদা আজি দোকান বন্ধ আছে কিয় কি হ'ল বাবু আজি খানাপাৰাত পোষ্টেল দিছোঁ আজি ৰাতি তাতে বহিম খানাপাৰা মানে সেই পষ্ট অফিচ আহিব যে চৰি পষ্টমেলন আহিব যে হয় সেইবাবে অলপ বেছিকৈ বনাম আজি তাতে লাগি আছোঁ কি হাগি আছা হাগি দেখা নাই লাগি আছোঁ এই চিংৰা লাগিছিলে মোক দুটামান আলহী আহিছিল এই বনাই দিয়া না কিবাকে চিংৰা কেইটা লাগিছিল বাৰু নাই বেছি নালাগে পাৰিলে দুটাই দিয়া দুটা হ'লেও হ'ব আলহীকেইটা আহিছে ন হ'ব বাৰু মই বনাই দিছোঁ আপোনাৰ বাবে আপুনি আহক মোৰ কাৰখানাত গৈ আছোঁ দিয়া বাপৰে আজি চব ব্যস্তচোন নহয় বাবু দা আপোনাৰ বেলেগক একদম নক'ব দেই মোৰ ঘৰত কিন্তু কামৰ খাব ইচ্ছা নাই মোৰ আচ্ছা হ'ব ঠিক আছে হেল্ল' কি আচ্ছা কেতিয়া আহিব হোমষ্টে লাগে ৰ'বাচোন ৰ'বা মই খবৰ এটা কৰোঁ ৰ'বা দিয়া মই জনাই আছোঁ হোমষ্টে ৰ দুৱাৰা আছে নহয় দুৱাৰা ফটো খাৰা মছলা মাৰিবি দেই মানে ৰাজস্থানৰ মানুহবিলাকে ভাল পায় আৰু এটা কাম কৰ এই কেপচিকামৰ পাপৰো ফ্ৰাই কৰি দে মানে ইহঁতে আমাৰ দৰে লাও বেঙেনা ভাজি ভাল নাপায় ফাৰ্ষ্ট টাইম না চাৰ্ভিচটো ভাল দিলে পইচাও ভাল পাম না আৰু ফিউচাৰতো কামত আহিব আৰু এই জানাইচোন দূৰৰ গেষ্ট হাউচৰ খানা না কোনেও পাহৰিব নোৱাৰা ৰচোন ৰ ফোন এটা আহিছে ৰ হা ভাই বৰ্মান কওক দুৱাৰা এই মোৰ অফিচৰ বেংগলোৰৰ পৰা দুজন মানুহ আহিছিলে এই হোমষ্টে খালী আছে নেকি আপোনাৰ তাত বৰ্মন বহুত বেয়া সময়ত ক'লে মানে অলপ আগতে কৰিলে কৰি দিলো হয় এই জাষ্ট মানে ৰাজস্থানৰ ফেমিলি এটা আহিলে কিবা বোলে booking.com নে কিবা চাই কেনে কি কয় এই কিবা চাব আহিছে খানাপাৰাত কিবা মেলেৰিয়া নে কিবা তেনেকুৱা কিবা কৈছিলে মেলেৰিয়া নে মেলন মেলন কি কয় এটাও ৰুম খালী নাই নে আই হে অদংগেশ্বৰ
এই গধূলি আমাৰ পিঠা পনা দি সিহঁতক চাহ দিবি দেই আমাৰ জাগাত আহিছে না পিঠা পনা দিলে ভাল পাব না বিজনেছৰ কথা আছে বৰ্মন চৰি ক'ত আছিলো আপুনি ঘৰতে আছে বেলেগ মানুহে গুৱাহাটীত আহিছে আজি মই বহুত ব্যস্ত মানে এই ছেকেণ্ড ৰুমটো যে এই অৰুণাচলৰ ছোৱালী দুজনী আহিছে আৰু সিহঁতে খাই গাহৰিৰ মাংস ইফালে ইহঁতৰ গোন্ধটো ইফালে যাব নালাগে সেইবিলাকো মেনেজ কৰি আছো আচ্ছা বাৰু পিছে ৰুম নাই না নাই দিয়ক বৰ্মন নাই বেয়া নাপাব বৰ্মন বাৰু হ'ব দিয়ক থৈ বৰ বেয়া কথা হ'ল দেই মোৰ বাদে আজি চব ব্যস্ত ময়ে বেকাৰ কোন এই পষ্ট মেলন নে ৱাটাৰ মেলন চাওঁ ৰচোন এবাৰ গুগলতে বাপৰে আন্তঃৰাষ্ট্ৰীয় শিল্পী বাহিৰা মানুহ বাহিৰা দেশ বাহিৰা কালচাৰ মজা ভালেই হ'ব ৰ মানুহবোৰ ব্যস্ত হৈ গৈছে এতিয়া লাগে এনেকুৱা বস্তুবোৰ আহি থাকিব লাগে তেতিয়াহে অসমখনৰ উন্নতি হ'ব মানুহবোৰ ব্যস্ত হ'ব কৰ্মব্যস্ততা বাঢ়িব অকল গুৱাহাটীত হ'লে নহ'ব বাকী ডিব্ৰুগড় শিৱসাগৰ যোৰহাট যোনফালে পাৰে 3-4খন চহৰত কৰি দিব লাগে এতিয়া তেতিয়া মানুহবোৰ ব্যস্ত হৈ গ'ল ভাল কাম হৈছে দেই এইটো বঢ়িয়া সেইকাৰণে ব্যস্ত আজি গোটেইবোৰ দিয়া ঠিকে আছে মই গধূলি তাতে যাওঁ নেকি মানাসতো তাতে কিবা এটা কাম পাইছে তাৰ লগতে কিবা এটা মিলি কৰি যাওঁ তাতে অলপ ব্যস্ত থাকিম ফোনটো মাৰি লওঁ মানস ক'ত আছা কি কোৱা কেনেকে আহাচোন আহা মোৰ তাত আহা কি হ'ল মানস মই ফেচবুকত গাড়ীখন লোড কৰি কিনে এটা পোষ্ট দিলোঁ ৰেডি টু পষ্ট মেলন বুলি ফেচবুকত পোষ্ট দিয়াৰ লগে লগে দুনিয়াৰ গালি খালোঁ কোনে দিলে গালি কোনে দিব আৰু এই জুবিনদাৰ কিছুমান অন্ধ অনুৰাগীয়ে সেইখিনিতো কৰিছে তাৰপিছত গাড়ী লৈ যেতিয়া মই ছাইটত সোমাইছোঁ কিছুমানে হাতত কলা ফ্লেগ লৈ বয়কট কৰি আছে চিঞৰি আছে তাৰ মাজতে কোনোবা এটা পাথৰ মাৰিলে অকণমানৰ কাৰণে মানে হেৰিত নহ'ল চিটিকি আহি গ্লাছত লাগিল গ্লাছত টুকুৰা এটামান লাগিল আৰু এই অৱস্থা তুমি কিবা কৰিলা নে পিছে মইতো সহজে এৰা মানুহ নহয় মালখিনি ফাৰ্ষ্টে নমাই কিনে বাহিৰত আহি কিনে সিহঁতৰ দুটামান একদম নেতাক দিছোঁ জাৰণ কেইটামান ভাল কৈছে কি তোমালোকে শ্ৰদ্ধাঞ্জলি পাতিবা নে নাই নাম ল'বা নে নাই মই কৈছোঁ এইটো আমাৰ দায়িত্ব নেকি আমি কাম কৰিব আহিছোঁ ন আপোনালোকে মেনেজমেণ্টক কওক ইমান দিন আগৰ পৰা যদি ডেট বুকিং কৰাই আছে আপোনালোকে স্মাৰক পত্ৰ দিয়ক স্থানীয় মহল প্ৰশাসনক এটা অনুৰোধ কৰক দৰখাস্ত দিয়ক ইমান আছে আপোনালোকে ইয়াতে আমাক শিল মাৰি কেনে লাভ নাই নহয় সৰু কামিলাবিলাকক এইটো আমাৰ দায়িত্ব নহয় ন আকৌ দুটামান মক্কেলে কৈ আছে কি দাদাৰ লগত তুলনা নহয় আৰে ভাই তুলনা কৰিছে কোনে তুলনা কৰি আছে মোক নামকেইটা কোৱাচোন তোমালোকে তুলনা কোনে কৰিছে মই তুলনা কৰি কেনে কোনে কৰি আছে জুবিনৰ লগত কাৰো তুলনা নহয় ইয়াতে বস্তু এটা পাতিছে অনুষ্ঠান এটা পাতিছে হ'ব দে কামবিলাক পাইছে মানুহবিলাকে হ'ব দে তুলনা নহয় আৰু প্ৰশাসনটো ইমান মূৰ্খ নহয় ন আমিওতো ইমান মূৰ্খ নহয় জুবিনদাৰ অনুষ্ঠান এটা পাতক বাহিৰৰ পৰা যিমানখিনি মানুহ আহিছে শ্ৰদ্ধাঞ্জলি জনাই দিয়ক যে হুইজ জুবিন গাৰ্গ এবাৰ কৈ দিয়ক ধুনীয়াকৈ এইখিনি কওক এইখিনি কৰিছে নে নাই আগে চাই ল তাৰপিছত হাল্লা কৰিবি না তই যদি নকৰে তেতিয়াহ'লে কবি প্ৰেছাৰ দে জোৰ দে দবাব দে কিন্তু এইবিলাক নকৰি কেনে তোমালোকে গাড়ীত শিল মাৰিবা ফেচবুকত তোমালোকে এইবিলাক গালাজ কৰিবা বাহিৰৰ শিল্পী এজনক এনেকৈ অপমান কৰিবা ক'ত গ'ল শিল্পী সত্তা দাদাটো জীয়াই থাকিলেতো এইবিলাক নিবিচাৰিলে হয় দাদাই দেখোন কৈছিলে মিউজিক কনচাৰ্ট লাগে আমাক টিকেট কাটি মানুহে চাওক প্ৰগ্ৰেমবিলাক এইটো এটা প্ৰৱণতা অসমত হ'ব লাগে দাদাৰ কনচেপ্টটো বেলেগ আৰু এইটো কনচাৰ্টৰ কথাটো বেলেগ দুইটা বস্তু মিক্স আপ কৰিলে ভাল নালাগে নহয় আৰু এই যিটো পষ্ট মেলনৰ কথা এইটো বহুত আগতে বুক কৰিছিল তাকেতো বুজাব চাই আছোঁ তাকেইতো মানুহবোৰৰ হৈছে কি এইখনৰ পিছত সিখন থিয়েটাৰ চলিছে এইখনৰ পিছত সিখন চিনেমা চলি আছে বিয়া সভাবোৰ চলিছে সকলোৱে সাজি কাচি তোমাৰ ওলাই গৈ আছে এইফালে প্ৰগ্ৰেম চলি আছে সেইবোৰত একো প্ৰব্লেম নাই হোৱা খানা খাই আছে বিয়াত যে খানাবোৰ খাই আছে এই যে একদম পুৰা সাজি কাচি যে ফটোশ্বুটবোৰ চলি আছে সেইবোৰত প্ৰব্লেম নাই কিবা এটা অসম চৰকাৰৰ পৰ্যায়ত বিভাগে কিবা এটা কনচেপ্ট কৰিছে কনচাৰ্ট এটা বনাইছে বাহিৰৰ এটা ডাঙৰ আৰ্টিষ্ট এটা আনি সেইটোক লৈ সকলোৰে প্ৰব্লেম কিছুমানে কৈছে মই নাচাওঁ আৰে ৰতে চাব নালাগে নহয় আৰু যে কিছুমানে কৈ আছে এতিয়া যে কিছুমান জুবিন প্ৰেমী ওলাইছে ভণ্ড জুবিন প্ৰেমী সিহঁতে নাজানে নেকি যে জুবিনে পাশ্চাত্য সংগীতবোৰক কিমান প্ৰাধান্য দিছিল পাশ্চাত্য সংগীতৰ আধাৰিত যে অনামিকা বনাইছিল ষ্ট্ৰিং বনাইছিল তোমাৰ ৰক বনাইছিল সেইবোৰ ক'ত গ'ল 90 দশকত আমি এই গান শুনিছিলোঁ যেনে কাৰ কাৰণে হয় জুবিন গাৰ্গৰ কাৰণে শুনিছিলোঁ তেওঁৱে সেইবোৰৰ পৰা প্ৰভাৱিত হৈ বনাইছিল আমি কি হকে বিহকে সকলোতে কেৱল সমস্যাই কৰিব লাগে নেকি মেইন কথাটো হৈছে কি
চৰকাৰে কিবা এটা বস্তু পাতিছে অসমখৰ উন্নতিৰ ক্ষেত্ৰত তাতে আমি বাধা পাচলি দিব লাগে আমাৰ প্ৰব্লেমটোৱে হৈছে আৰু তাৰ এতিয়া বেলেগ কোনো প্ৰব্লেম নাই কিবা এটা সমস্যা হ'ব জুবিন গাৰ্গৰ নামটো এনে ভৰাই দিব এইটোৰ কাৰণে জুবিন গাৰ্গৰ নামটো এনে ভৰাই দিব এইটো কথা নহয় আমিও জুবিন অনুৰাগী কিন্তু ইয়াৰ মানে এইটো নহয় যে কোনো এজন শিল্পীক আমি অপমান কৰিম বহুত কৈ আছে এতিয়া ফেচবুকত লিখি আছে যে জুবিন গাৰ্গৰ কাৰণে আমি এইবোৰ বস্তু নাচাওঁ উপলঙা কৰি আছে সঁচা অনুৰাগী এইবোৰ নকৰে সকলো শিল্পীকে সন্মান দিব লাগে তেওঁ বাহিৰা আৰ্টিষ্ট জুবিন ইয়াৰে আৰ্টিষ্ট দুয়োটাৰ মাজত সম্পূৰ্ণ ডিফাৰেঞ্চ এটা আছে আমি বস্তুবোৰ মিলাই চলিব লাগিব সেইবুলি আৰু আমি হকে বিহকে সমাজখন অশান্ত কৰি চৰকাৰে কিবা এটা কৰিছে প্ৰতিটোতে আমি বিধি পথালি দিম সেনেকুৱা নহয় বস্তুবোৰ সেনেকুৱা নহয় এইবোৰ অনুৰাগী নহয় এইবোৰ হ'ল এইবোৰ মানে একদম ভণ্ড অশান্তি লাগে এইবোৰ দেই সেইটোৱেইটো পাপলুদা কি ক'ম আৰু দাদাৰ প্ৰতি আৱেগ প্ৰতিজন অসমীয়াৰ আছে আমাৰ কি নাই নেকি আপোনাৰ কি নাই নেকি সকলোৰে আছে কথাটো হ'ল কাম নকৰাকৈ এটা জাতি কেনেকৈ বাচিব এতিয়া ঠাণ্ডা দিনে এইবিলাক বাহিৰৰ ৰাজ্যবিলাকত ইমান পাতি থাকে আমাৰ নাগালেণ্ডৰ ফেমাছ শ্বিলঙৰ এইবিলাক ফেমাছ আমাৰ অসমত এতিয়া হৈছে বেংগলোৰ কেৰেলা দিল্লী ক'ৰ পৰা মানুহবিলাক আহিছে হওক ভালকৈ হওক কিন্তু নাই এচাম মানুহ আছে অকল সমাজখন খালি অস্থিৰ সকলো কথাতে প্ৰতিবাদ ভাল নহয় সকলো কথাতে বিতৰ্ক ভাল নহয় ইমান বিতৰ্ক একো নাই ইয়াত ওপৰত কিছুমান মানুহ আছে সিহঁতে একদম মানে হেৰি কৰি থিম এটা বনাই কেনে সৰু কিছুমান আৱেগিক মানুহক পিংটো মাৰিব আৰু সিহঁতে পিংটো জ্বলি ফুৰি কেনে সমাজটো উত্তাল কৰি ৰাখে এনেকৈ নহয়তো হয় শ্ৰদ্ধাঞ্জলি অনুষ্ঠান এটা লাগে একদম লাগে শ্ৰদ্ধাঞ্জলি নহয় আচলতে উদযাপনহে কৰিব লাগে মনত পেলাব লাগে স্মৰণ কৰিব লাগে আচলতে দাদা আৰু বাহিৰৰ মানুহখিনিও জানক সেইখিনি কমন চেঞ্চ চাগে আয়োজক কমিটিৰ আছে আৰু যদি নাই তেতিয়াহ'লে তাৰ পিছত কওক আগতীয়াকৈ স্মাৰকপত্ৰতে দৰখাস্ত দে কিবা এটা কৰ মেনেজমেণ্টত আছেতো মেনেজমেণ্ট সেইটো নকৰি কেনে এনে উত্তাল কৰি কেনে লাভ নাই নহয় তাকে বাদ দিয়া এতিয়া তুমি ফ্ৰেছ হোৱা গধূলি আমি একেলগে ওলাম বাকী তোমাৰ পাছটো আছেই চাগে আছে সোমাব পাৰিব বাৰু ব'লা মই তোমাৰ লগতে যাম আজি মই তোমাৰ লেবাৰ হ'ম আমিওতো অসমীয়াই ন আমিওতো জুবিন অনুৰাগীয়ে ন ব'লা আমি একেলগে আজি চাম কি হয় দেখা যাব হ'ব দিয়ক হ'ব বাৰু